हेलो फ्रेंड्स আপোনালোক সকলোকে লাইফ টলছ চেনেললৈকে স্বাগতম জনাইছো। আজি মই আপোনালোকলৈ লৈ আহিছো এটি বিশেষ ধৰণৰ ৰেচিপিটোৰ নাম হ'ল অমিতা আৰু মাছৰ খাৰ। গতিকে আহকচোন আমি ৰেচিপিটো উপভোগ কৰো। অমিতা আৰু মাছৰ খাৰ বনাবলৈ মই লৈছো 3টা শুকান জলকীয়া, অকমান মেথি গুটি, 9-10 ফুট নহৰু, এচামুচ থেতেলিয়াই লোৱা আদা, এটা সৰু আকাৰৰ পিয়াজ দীঘলে কাটি লৈছো, 4টামান মান ধনিয়াৰ পাত লৈছো আৰু লগত লৈছো 2 চামুচ শুকান আঠিয়া কলৰ বাকলিৰ খাৰ। এতিয়া মই এটা সৰু আকাৰৰ অমিতা মিডিয়াম সাইজত কাটি লৈ ভালদৰে ধুই লৈছো আৰু 2 পিস মাছ আগতে ফ্ৰাই কৰা মাছৰ কাইটকেইডাল গুচাই লৈছো। গোটেইখিনি ইনগ্ৰেডিয়েন্টস ৰেডি হোৱাৰ পিছত মই এটা কেৰাহী ষ্ট'ভত গৰম হ'ব দিছো। তাৰ পিছত মই তাত 4 চামুচ মিঠাতেল দি দিছো। মিঠাতেলখিনি ভালদৰে মই গৰম হ'ব দিছো। মিঠাতেলখিনি গৰম হোৱাৰ পিছত মই তাত কেইটামান মেথি গুটি দি দিছো আৰু মেথি গুটি কেইটা ভালদৰে মই লৰাই দিছো। ৰঙা হোৱালৈকে মই লৰাই আছো মেথি গুটিকেইটা। মেথি গুটিখিনি ৰঙচুৱা হোৱাৰ পিছত মই আগতে ৰেডি কৰি ৰখা গোটেইখিনি ইনগ্ৰেডিয়েন্টস গৰম তেলখিনি দি আমি ভালদৰে ভাজি ল'ম, যাতে পিয়াজখিনিৰ ৰংটো ৰঙচুৱা হয়। আমি এনেদৰে অকমান সময় ভাজি ল'ম। যেতিয়ালৈকে পিয়াজখিনি ৰঙচুৱা হৈ নুঠে তেতিয়ালৈকে আমি অকমান ভাজি ল'ম। এতিয়া আগতে কাইট গুচাই ৰখা মাছখিনি মই গৰম তেলখিনিত দি দিছো আৰু এতিয়া মই হেতাৰে অকমান সময় মাছখিনি ভাজি ল'ম ভালদৰে। মাছখিনি 4 মিনিটমান সময় লো ফ্লেমত ভাজি লোৱাৰ পিছত মই আগতে কাটি ৰখা অমিতাখিনি ইয়াতে পেলাই দিছো। এতিয়া মই গোটেইখিনি মিশ্ৰণ 5 মিনিটমান ভালদৰে ভাজি ল'ম। এতিয়া তাত 2 চামুচ আঠিয়া কলৰ বাকলিৰ খাৰ দি দিছো। অকমান হেতাৰে লৰাই তাত 1 কাপ জোখৰ পানী দি দিছো আৰু এখন ঢাকনিৰে 15 মিনিটমান সময়ৰ কাৰণে ঢাকি দিছো। এয়া চাওক, আমাৰ অমিতাখিনি ভালদৰে সিজি উঠা নাই। মই হেতাৰে অকমান লাৰি দিছো আৰু হেতাৰে প্ৰেছাৰ দি পেলাই এটুকুৰা দুটুকুৰা অমিতা মই অকমান ভাঙি দিছো, তেতিয়া খাবলৈ ভাল লাগিব। যিহেতুকে আমাৰ অমিতাখিনি কমপ্লিট সিজি উঠা নাই, গতিকে মই তাত আৰু আধা কাপ পানী দি দিছো। ভালদৰে লৰাই লৈ এখন ঢাকনিৰে 10 মিনিটমান সময়ৰ কাৰণে ঢাকি দিছো, যাতে অমিতাখিনি ভালদৰে সিজি উঠে। এয়া চাওক, আমাৰ অমিতাখিনি খুব সুন্দৰকৈ সিজি উঠিছে, খাবলৈ প্ৰায় ৰেডি হৈ গৈছে। দেখিবলৈ খুব সুন্দৰ দেখা হৈছে। আচলতে খাৰৰ আঞ্জা সকলো অসমীয়াই ভাল পায়। অমিতা পেটৰ কাৰণে খুবেই উপকাৰী হয়, ডাইজেশ্যনৰ ক্ষেত্ৰত ভাল কাম কৰে, পেট চাফা ৰাখে। গতিকে ফ্ৰেণ্ডছ, আজিৰ ৰেচিপিটো এইখিনিতে সামৰণি মাৰিলোঁ। আপোনালোকে ৰেচিপিটো কেনেকুৱা পালে কমেণ্ট যোগে জনাবচোন। আৰু যদিহে ৰেচিপিটো ভাল পালে তেতিয়াহ'লে আমাৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নতুন এটা ৰেচিপিৰ সৈতে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ।